হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ভ্লগ নহয়, ৰেচিপি এটা লৈ আহিছোঁ। যোৱাকালি কিবা কিবি বনাই চাইছিলোঁ আৰু খাব খুব টেষ্টি হৈছিলে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে, কেনেকৈ বনালোঁ, কি বনালোঁ। আৰু যদি ভাল পায় তেনেহ'লে প্লিজ ট্ৰাই কৰি চাব এবাৰ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মটৰ লৈছোঁ, পিঁয়াজ লৈছোঁ 4টা, সৰু বিলাহী এটা লৈছোঁ, আদা নহৰু লৈছোঁ, আৰু কাজু বাদাম আৰু এটা জলকীয়া। আৰু গোটেইখিনি মিক্সিত পিচি ল'ম। গোটা জিৰা অকণমান লৈছোঁ, তেজপাত এটা, শুকান জলকীয়া এটা, আৰু দালচেনি, লং, ইলাচি, আৰু চাহী গৰম মছলা লৈছোঁ, গৰম মছলা, কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু ধনিয়া পাউডাৰ লৈছোঁ। আৰু এতিয়া কেৰাহীটো গৰম হৈছে, তেল দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত গেছটো একেবাৰে ল' কৰি দিছোঁ। আৰু এতিয়া গোটেইখিনি মছলা দি দিছোঁ, গোটা জিৰা, শুকান জলকীয়া, তেজপাত, গোটা গৰম মছলাখিনি। আৰু এতিয়া বিলাহী পিঁয়াজৰ পেষ্টটো দি ল'ম। আৰু এতিয়া অকণমান টাইম ঢাকনিখন মাৰি থ'ম। 1 মিনিটমান ঢাকনিখন মাৰি থৈছিলোঁ, আৰু তাৰপিছত এতিয়া চেক কৰি চাইছোঁ, কেৰাহীত লাগি যাব পাৰে। আৰু এতিয়া নিমখখিনি দি লৈছোঁ, নিমখখিনি আন্দাজমতেই দিছোঁ মই। নিমখখিনি দি অকণমান লাৰি দিছোঁ, তাৰপিছত ঢাকনিখন আকৌ মাৰি থৈ দিম। আৰু এতিয়া হালধিখিনি দি লৈছোঁ। আৰু এতিয়া মটৰখিনি দি দিছোঁ। আৰু মটৰখিনি দিয়াৰ পিছত মই অকণমান টাইম ঢাকনিখন মাৰি থৈছিলোঁ। আৰু মছলাখিনি পানীৰ লগত মিক্স কৰি লৈছোঁ, আৰু ইয়াতে জিৰা গুড়িখিনিও দি লৈছোঁ। আৰু এতিয়া অকণমান পানী দিছোঁ, মটৰখিনি অকণমান তেতিয়া সিজি যাব, আৰু পানীখিনি শুকাই যোৱাৰ পিছত ভাজি ল'বও পাৰিম, সেইটো কাৰণে অকণমান পানী দি ঢাকনিখন লগাই থ'ম। আৰু পানীখিনি শুকাই গৈছে, অকণমান লৰাই থাকিম। আৰু এতিয়া পানীখিনি দি ল'ম।
আৰু এতিয়া আৰু অকণমান পানী দি দিছোঁ মই গ্ৰেভি কৰি থম যিহেতু ৰুটিৰ লগত খাবৰ কাৰণে বনাইছোঁ আৰু এতিয়া অকণমান ঢাকনিখন মাৰি দিম আৰু এতিয়া গেছটো মিডিয়াম কৰি ৰাখিছোঁ এয়া গ্ৰেভি হৈ গ'ল আৰু ইয়াতে মই অকণমান গাখীৰ দিম সৰু কাপেৰে মই 1 কাপ গাখীৰ দিছোঁ এইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই অকণমান গৰম মছলা দিছোঁ আৰু এয়া গ্ৰেভি ৰেডি হৈ গ'ল ৰুটিখিনি আগতে সেকি লৈছিলোঁ আৰু এতিয়া ঘি দি ভাজি ল'ম আৰু এয়া হৈছে আজিৰ ডিনাৰ দিনৰে ভাজি আছিলে অকণমান সেইখিনিও লৈ লৈছোঁ কেনেকুৱা হৈছে খাবলৈ একদম মজা আছে কোৱা দোকানৰ নিচিনা হৈছে না দোকানৰ পৰা কিনি আনি খোৱাতকৈ নিজত বনাই কেনে খোৱাটো বেছি ভাল ভাল হৈছে তাতে আৰু বনোৱা ভাল লাগিল খাই